বিলাসীপাৰাৰ উচ্ছেদিতৰ কাষত সাংসদ ৰকিবুল হুছেইন। উচ্ছেদিতৰ হাহাকাৰ দেখি কান্দোনত ভাগি পৰিল ৰকিবুল। কংগ্ৰেছৰ চৰকাৰ হলে সংস্থাপন ক্ষতিপূৰণ দিয়াৰ আশ্বাস। আৰক্ষীৰ বাধা নেওচি উচ্ছেদিতৰ কাষত উপস্থিত হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। আজি বিলাসীপাৰাৰ চাপৰৰ উচ্ছেদিতৰ কাষত সাংসদ ৰকিবুল হুছেইন উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উচ্ছেদিতৰ হাহাকাৰ দেখি কান্দোনত ভাগি পৰে ৰকিবুল হুছেইন। উচ্ছেদস্থলীৰ পৰা সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। আইনে অমানৱীয় উচ্ছেদৰ এদিন বিচাৰ কৰিব আৰু এই চৰকাৰখনে অৰাজকতা চলাইছে। কংগ্ৰেছ চৰকাৰ হলে উচ্ছেদিতক সংস্থাপন দিয়া হ'ব, ক্ষতিপূৰণ দিয়া হ'ব বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে। মানুহখিনিক দেখা কৰিবলৈ মুখ দিয়া নাই। এনেকুৱা এটা কৰিছে যে টেটু চাপি গোটেই মানুহখিনিক মাৰি পেলাব। মানুহখিনিৰ অৱস্থা চাচোন, কি হাহাকাৰ লাগিছে। আজি আপোনালোকে পানী এটুপা দিয়া নাই। পানী আনিব কৈছো, পানীখিনি আপোনাক দিবলৈ বাধা দিছে। গতিকে এই কথা বতৰাবিলাক অতি বেয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অকণমান আপুনি এই কথাবিলাক আপোনালোকে চাওক। আজি ইয়াত যুগ যুগ ধৰি মানুহসকল আছে। এই লোকসকলৰ আপোনাৰ ইয়াত যিসকল পট্টা মাটি আছে সেইসকলৰ সুকীয়া। কালি হাইকোৰ্টে আপোনাৰ ৰায় দিছে ইয়াত যে যিসকলক পট্টা দিছে সেই পট্টাৰ মানুহসকলক কোনো ধৰণৰ আপোনাৰ উচ্ছেদ নকৰিব, প্ৰপাৰ আপোনাৰ যিটো চিষ্টেম সেই চিষ্টেম বাদ দিয়ে। হাইকোৰ্টৰ অৰ্ডাৰ মানা নাই, কৈছে যে নটিচ দিব লাগে। নটিচ দি 15 দিনৰ ভিতৰত নটিচ সিহঁতে তেওঁলোকে কোৱাৰ পিছত এটা নিয়মত আপোনালোকৰ উচ্ছেদ হ'ব। কোনো নিয়ম কানুন মানা নাই আৰু সেইকাৰণে ইয়াৰ মানুহসকলেও আপোনাক মোক কৈছে যে যিসকলে নিয়ম মানা নাই, মুখ্যমন্ত্ৰীৰ কথাতে হওক বা যাৰ কথাতে হওক, ইয়াৰ যিসকল বিষয়া এনেদৰে কৈছে তেওঁলোকৰ ওপৰত কণ্টেম্প কেছ কৰাৰ কথা কৈছে। আজি নহলেও কালিতো ব্যৱস্থা হ'বই। বিষয়াসকল এনেকৈ আপোনাৰ অমানৱীয়ভাৱে নিয়ম কানুন নামানি হাইকোৰ্টৰ অৰ্ডাৰ নামানা হৈছে। মই আজি আপোনালোকৰ গোটেইখিনি ঘূৰি আকৌ মই আপোনালোকক গোটেই কাগজ পত্ৰ দেখুৱাম। এনেকৈ হাইকোৰ্টে কৈছে যে আপোনালোকে বৈধভাৱে এই মানুহসকলক সংস্থাপন নকৰাকৈ আপোনালোকে ক'তো তেওঁলোকক নেখেদিব। যদি আপোনালোকক এই মাটিখিনি আদানীক দিবলৈ দৰকাৰ হৈছে, তেতিয়াহ'লে এই দুখীয়া মানুহসকলক আপোনালোকে এটা এটা প্ৰাথমিক দায়িত্ব চৰকাৰখনৰ। এতিয়া চৰকাৰে তো উপলুঙা কৰে। চৰকাৰখনে আপোনাৰ বিভিন্ন ধৰণেৰে আপোনাৰ এই মানুহখিনিক উপলুঙা কৰে। এইখিনি যেন মানুহেই নহয়। কথা কি সেইটো কম, কিছুমান মানুহক আকৌ উচতাই দিছে, কিছুমান মানুহে কথা ক'ব পাৰে, কিছুমান মানুহে নোৱাৰে। আমি আহোঁতে পুলিচ আমাক বাধা দিছে, কালি কিন্তু বাকী দলবিলাক আহিছে, সিহঁতক বাধা দিয়া নাই। এই দুখীয়া মানুহসকলক এইটো পানী দিবলৈ, এইটো খোৱা বস্তু দিবৰ কাৰণে আজি অসুবিধা কৰিছে মানুহসকল। আজি কোৰ্টৰ ৰায় মানা নাই চৰকাৰখনে। গতিকে আজিতো আপোনাৰ উভতবোৰে নাচিছে, ঠিকে আছে। মুখ্যমন্ত্ৰীটো কৈ দিব যে মইতো যি নিয়ম কানুন মানি পেলাই কৰিব দিয়াত কৈছিলো। কিন্তু যিসকল বিষয়াই সেই হাইকোৰ্টৰ বাধা থকা স্বত্বেও, ষ্টে অৰ্ডাৰ থকা স্বত্বেও, হাইকোৰ্টে এটা আপোনাৰ নিয়ম বান্ধি দিয়াৰ পিছতো সেইখিনি যদি নটিচ চটিচ নিদিয়াকৈ আপোনাৰ যিখিনি কৰিছে সেইখিনি আজি অৰাজকতা হৈছে। এই মানুহখিনি আদালতৰ ওচৰত যাব। আজি নহলেও কালি আপোনাৰ বিচাৰ পাব। এই বিচাৰত আমি আইনৰ সকলো ধৰণৰ সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত। আৰু এই লোকসকলক যদি যিসকল ভূমিহীন সেইসকলক সংস্থাপনৰ দায়িত্ব আমি ল'ব লাগিব। সেইটো আমি ল'ম। সংস্থাপন আমি দিব লাগিব, তেওঁলোকে ঘৰ দিব লাগিব। ক'ত থাকিব মানুহখিনি? ক'ত থাকিব মানুহখিনি? পেটৰ ভোকত কলমলাই আছে। সেইকাৰণে আমি ইয়াত আহিছো, মোক আজি আহিবলৈ দিয়া নাই। আগতে মোক কৈছে ইয়াৰ পৰা যাবগৈ লাগে। মই ইয়াত মানুহ আকৌ বিভিন্ন ক্ষেত্ৰত আপোনাৰ যিসকলে তেওঁৰ কথা মতে চলা বিভাগ কৰে, সেইসকলে আকৌ আপোনাৰ যেন আমিহে গভৰ্ণমেণ্ট। আমি গভৰ্ণমেণ্ট নহয় নহয়। গভৰ্ণমেণ্ট আজি বেলেগ। গভৰ্ণমেণ্টেহে ভাঙিছে। সেই গভৰ্ণমেণ্টে ভাঙা মানুহখিনিক তেওঁলোকৰ পক্ষ লৈছে। কোনে কোনে লৈছে কি নাই আজি মই সেইখিনি কথা ক'ব খোজা নাই। সেইকাৰণে মই কৈছো যে এই দুখীয়া মানুহসকলৰ অকণ কান্দোনটো যি হওক মানুহ আমিতো দানৱ নহয়।